নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ ওলাইছো অসমত স্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই লওক। নমস্কাৰ বন্ধুসকল, প্ৰথমতে আমি আলোচনা কৰোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উৎপত্তিৰ বিষয়ে। এটা খৰ্গযুক্ত গড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট আৰু নগাঁও জিলাৰ 430 বৰ্গ কিলোমিটাৰ এলেকা আগুৰি থকা এখন ডাঙৰ বনভূমি। গুৱাহাটীৰ পৰা প্ৰায় 217 কিলোমিটাৰ দূৰত্বত অৱস্থিত কাজিৰঙাই হ'ল অসমত স্বীকৃতি পোৱা প্ৰথমখন নেশ্যনেল পাৰ্ক। এই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ কথা কওঁতে এগৰাকী ব্ৰিটিছ মহিলাৰ কথা আহি পৰে। 1900 চনৰ প্ৰথমৰ পৰাই ইংৰাজসকলে অসমত চাহ বাগান খোলাৰ কাম আৰম্ভ কৰিবলৈ লয়। তেতিয়া ইংৰাজসকলে আমোদ প্ৰমোদৰ বাবে বহুতো জীৱ জন্তুক হত্যা কৰিছিল আৰু বহুতো প্ৰাণীক নিজৰ বাগানৰ মাটি উলিয়াবলৈ যাওঁতেও হত্যা কৰিছিল। 1903 চনত ইংৰাজসকলে জানিব পাৰে যে অসমৰ কাজিৰঙা নামৰ ঠাইত 3টা নখ আৰু এটা শিং থকা জন্তু আছে। এই কথা ইংলেণ্ডত থকা ব্ৰিটিছ প্ৰকাশক লৰ্ড কাৰ্জনৰ পত্নী লেডী মেৰী ভিক্টোৰিয়া কাৰ্জনেও জানিব পাৰে আৰু এই জন্তুটোকে চাবলৈ তেওঁ 1905 চনত এই অভয়াৰণ্যলৈ আহে। দুৰ্ভাগ্যবশতঃ তেওঁ এই অভয়াৰণ্যৰ জন্তুটোক দেখা নাপালে, কিন্তু জন্তুটোৰ ভৰিৰ খোজহে দেখিবলৈ পালে। অৱশেষত তেওঁ ইংলেণ্ডলৈ ঘূৰি গ'ল আৰু লৰ্ড কাৰ্জনক এই জন্তুবিধৰ সংৰক্ষণৰ কথা চিন্তা কৰিবলৈ কৈ গ'ল। ইয়াৰ ফলস্বৰূপে লৰ্ড কাৰ্জনে পত্নীৰ অনুৰোধ ৰক্ষা কৰি 1905 চনৰ 1 মে'ৰ পৰা 232 কিলোমিটাৰ মাটিকালি সামৰি এই অভয়াৰণ্যখনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। অৱশ্যে তাৰ 3 বছৰৰ পাছত বনাঞ্চলখনৰ মাটিকালি 152 কিলোমিটাৰ পৰ্যন্ত বঢ়োৱা হয়। 1908 চনত 3 জানুৱাৰীৰ দিনা এই সমগ্ৰ অৰণ্য অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে লৰ্ড কাৰ্জনে ঘোষণা কৰে। 1916 চনৰ 10 নৱেম্বৰত ইয়াক মৃগয়া বন প্ৰমোদ উদ্যান হিচাপে ঘোষণা কৰিছিল যদিও মৃগয়া শব্দটোৱে চিকাৰৰ বৈধতা সূচনা কৰে। সেইবাবে 1950 চনত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। 1937 চনত এই অভয়াৰণ্যখনক পৰ্যটনৰ বাবে মুকলি কৰি দিয়া হয়। গড়ৰ চোৰাং চিকাৰ বন্ধ কৰিবৰ বাবে 1954 চনত চৰকাৰে আছাম ৰাইন'ছ বিল গ্ৰহণ কৰে। 1968 চনত দ্য আছাম নেশ্যনেল পাৰ্ক আইনখন বলবৎ কৰি অভয়াৰণ্য হিচাপে ঘোষণা কৰে। 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কাজিৰঙা নেশ্যনেল পাৰ্কৰ মৰ্যাদা প্ৰদান কৰা হয়। 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু 2006 চনত ইয়াক ব্যাঘ্ৰ সংৰক্ষণৰ বাবে মুকলি কৰি দিয়া হয়। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমাৰ বিষয়ে। এই অভয়াৰণ্যৰ উত্তৰে আছে বিশাল ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে আছে কাৰ্বি পাহাৰ, পূবে গোলাঘাট জিলাৰ বোকাখাট মহকুমা আৰু পশ্চিম দিশত আছে নগাঁও জিলাৰ জখলাবন্ধা। অভয়াৰণ্যত কহৰা, অগৰাতলি, বাগৰি আৰু বুঢ়া পাহাৰ এই 4টা প্ৰশাসনিক অঞ্চলত ভাগ কৰা হৈছে। এই অঞ্চলকেইখন কেইবাটাও ব্লকৰ অন্তৰ্ভুক্ত। সেইকেইটা হ'ল বাগৰি, হালধিবাৰী, পাণবাৰী, ভৱানী, চাৰিঘৰীয়া, বৰালিমাৰা আৰু তামুলী পথাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থান। অভয়াৰণ্যৰ ভৌগোলিক অৱস্থান 26 ডিগ্ৰী 30 চেণ্টিমিটাৰ উত্তৰৰ পৰা 26 ডিগ্ৰী 45 চেণ্টিমিটাৰ উত্তৰ অক্ষাংশ আৰু 93 ডিগ্ৰী 8 চেণ্টিমিটাৰ পূবৰ পৰা 93 ডিগ্ৰী 36 চেণ্টিমিটাৰ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। অভয়াৰণ্যখন দীঘলে পূবৰ পৰা পশ্চিমলৈ প্ৰায় 40 কিলোমিটাৰ আৰু বহলে উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় 13 কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু। উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গ্ৰীষ্মকালত সকলোতকৈ বেছি বৰষুণ হয়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 1320 মিলিমিটাৰ। গড় সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 8.9 ডিগ্ৰী চেলছিয়াছ। আৰ্দ্ৰতা শতকৰা প্ৰায় 85%। এই ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদৰাজিসমূহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদৰাজিক 4টা ভাগত ভাগ কৰা হৈছে। 1. পলসুৱা ঘাঁহনি অঞ্চল, 2. পলসুৱা ভূমিৰ অৰণ্য, 3. মিশ্ৰ সেমেকা পৰ্ণপাতী অৰণ্য, 4. ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য। 1986 চনৰ তথ্য অনুসৰি 41% দীঘল ঘাঁহ, 11% চুটি ঘাঁহ, 19% মুকলি হাবি, 4% পিটনি, 8% সৰু নদী, জলাশয় আৰু বাকী 6% বালিৰে ভৰা। অৰণ্যখনৰ মাজেৰে বৰজুৰি, কহৰা, দিহিং, ভালুকজুৰি, দেওপানী, মৰাদিফলি আৰু সৰু নৈ আৰু জুৰি বৈ গৈছে। এই অভয়াৰণ্যৰ বিশালতা আৰু ইয়াৰ জীৱানুকূল পৰিৱেশৰ বাবেই উদ্যানখনত বিভিন্ন গছ-গছনি আৰু পশু পক্ষীৰ প্ৰাচুৰ্য দেখিবলৈ পোৱা যায়। ইয়াৰ উদ্ভিদৰাজিৰ ভিতৰত শিমলু, ঔটেঙা, চুম, আমলখি, কৰৈ, এজাৰ, ভেলকৰ, ভেলেউ, জামুক, ভেৰ, হিজল, বগৰী, আহঁত, বিভিন্ন প্ৰজাতিৰ ডিমৰু আদিয়ে প্ৰধান। ঘাঁহনি অঞ্চলত সততে দেখা কেইবিধমান ঘাঁহৰ প্ৰজাতি হৈছে ইকৰা, নল,
খাগৰি, বিৰিণা ইত্যাদি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুসমূহ। ইয়াৰ মুখ্য আকৰ্ষণ এটা খৰ্গযুক্ত গড় যদিও ইয়াৰ এটা আপুৰুগীয়া সম্পদ হ'ল দল হৰিণ। অভয়াৰণ্যখনত থকা আন আন স্তন্যপায়ী জীৱ জন্তুবিলাকৰ ভিতৰত হলৌ বান্দৰ, হনুমান বান্দৰ, মলুৱা বান্দৰ, সোণালী বান্দৰ, শৰপশু, খুটীয়া পশু, ভালুক, বনৰীয়া গাহৰি, শিশু, বিভিন্ন প্ৰজাতিৰ উদ, জহামাল, গেৰেলা, নেউল, শিয়াল, লতামাকৰি, হেপা আদিয়ে প্ৰধান। পক্ষীকুলৰ বাবে এই অভয়াৰণ্যখন সমানে বিখ্যাত। বৰ্তমান 480ৰো অধিক পৰিভ্ৰমী চৰাই আৰু স্থানীয় চৰাই ইয়াত নথিভুক্ত হৈছে। অভয়াৰণ্যখনত বাস কৰা বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে পক্ষীৰ জগতত কাজিৰঙাৰ স্থান কৰবেট নেশ্যনেল পাৰ্কৰ পিছতেই দ্বিতীয় স্থানত। ৰাষ্ট্ৰীয় উদ্যানখনত 27টা প্ৰজাতিৰ সৰীসৃপ আৰু 42টা প্ৰজাতিৰ মাছ পোৱা যায়। সৰীসৃপৰ ভিতৰত অজগৰ, গুই, মচুৱাগুম, পানী মুৰলি, ফেটিসাপ, ৰাজফেটি আদি সাপৰ লগতে বিভিন্ন প্ৰজাতিৰ কাছও পোৱা যায়। পৰ্যটকৰ দৃষ্টিত ই অতি আকৰ্ষণীয়। এই অভয়াৰণ্যক লৈ বিভিন্ন গীত, কিতাপ আৰু তথ্যচিত্ৰৰ সৃষ্টি হৈছে। প্ৰকৃতিবিদ ডাক্তৰ ৰবীন বেনাৰ্জীয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যত বিমুগ্ধ হৈ কৈছিল, যদি পৃথিৱীত স্বৰ্গ আছে তেন্তে সেইখন কাজিৰঙা। তেওঁ কাজিৰঙা নাম দি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল আৰু এই তথ্যচিত্ৰখন 1961 চনত বাৰ্লিন টেলিভিছনত প্ৰকাশ পাইছিল। এই তথ্যচিত্ৰখনে কাজিৰঙাক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰে। প্ৰথমজন অসমীয়া বন বিষয়া মহিচন্দ্ৰ মিৰিয়েও অভয়াৰণ্যক বিশ্বত এক গুৰুত্বপূৰ্ণ স্থানত অধিষ্ঠিত কৰাত এক বিশেষ যোগদান আগবঢ়াইছিল। 2005 চনৰ ফেব্ৰুৱাৰী মাহত কাজিৰঙা নেশ্যনেল পাৰ্কৰ 100বৰ্ষ উদযাপন কৰা হয়। 2003 চনত পোনপ্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ষষ্ঠী মহোৎসৱৰ আয়োজন কৰা হৈছিল।